going to কি পাহৰি গলো নহয় মই এতিয়া we are going to celebrate birthday party very স্বপ্না আৰু এইটো কি দীপিকাই মাংস কাটি আছে তাৰপিছত স্বপ্নাই পিঁয়াজ এৰাই আছে আৰু মই মানে গান বজাই আছো আৰু এইটো আমাৰ হোষ্টেল এইটো হ'ল গাৰ্লছ হোষ্টেল এইটো হ'ল বয়জ হোষ্টেল আৰু এইটো হ'ল আমাৰ নাৰ্ছেছ হোষ্টেল so you can see here good evening welcome to my mini vlog আৰু আজি আছে মোৰ ফ্ৰেণ্ড এজনীৰ বাৰ্থডে পাৰ্টি so বাৰ্থডে আছিলে 31 আগষ্ট তো পাৰ্টিটো মানে আজি দিছে আৰু যেহেতু আমাৰ লগৰ কেইজনী গোটেই কেইজনীৰ নাইট ডিউটি চলি আছিল so এতিয়া ইয়া পাৰ্টিৰ আয়োজন চলি আছে আৰু আমাৰ চাই লওক আৰু এইটো ফালে ইয়া নাচি আছে যেহেতু কপিৰাইট লাগিছে এইটো কাৰণে মই গানটো দিয়া নাই বাৰু আৰু এয়া চাওক ৰান্ধনীয়ে মোবাইল টিপি ৰান্ধি আছে আৰু আমি ইয়াতে এনজয় কৰি আছো ড্ৰাইভাৰ কাৰণে বেলেগকৈ বনোৱা যাব এইটো জলকীয়া চাওক লাইট আৰু এইটো চাইডে এক্সট্ৰা মেইনটেইন কৰি দিছে ৰাইচ এইটো মানে কেৰাহীটো ঢাকন দি থৈ দিছে কাৰণ এইটো বতাহ লাগে যে কেন সেইকাৰণে টেকনিক নাৰ্ছিং মেনেজমেণ্ট ৱাও টেষ্টি জলকীয়া কম হৈছে আৰু দুটামান দিব লাগিছিল আৰু এইফালে এইকেইটা খাওঁ কেতিয়া খাবলৈ পাম বুলি ৰখি আছে এয়া চাওক এইটোৱেতো একেবাৰে ৰিলছে বনাই আছে নে কি বনাই আছে জানো মুখখনকে চাই আছে চাগে নিজৰ এয়া চাওক আমি এতিয়া অকণমান ৰিলছ বনাই লৈছোঁ আৰু এনজয় কৰিছোঁ নাচিছোঁ অকণমান মানে হজম কৰি লৈছোঁ আৰু বেছিকৈ যেতিয়া খাব পাৰোঁ আৰু এতিয়া আমাৰ খানা হৈ গ'ল এয়া সুমনে বাঢ়ি আছে যদি মোৰ মিনি ভ্লগটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই আজিলৈ গুড নাইট